নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ তেল পিঠা। সেইবাবে এয়া চাওক মই চচ এখনতে পানী 1 কাপ লৈছোঁ আৰু তাতে দিছোঁ মই 1.5 কাপ মিঠৈ আৰু এয়া লৈ লৈছোঁ মই পিঠাগুড়ি 2 কাপ আৰু এয়া ময়দা 1 কাপ। আৰু এইখিনি মই এতিয়া ধুনীয়া ভালদৰে মিক্স কৰি লৈছোঁ। লোৱাৰ পিছতে মই ইয়াতে দিছোঁ অকণমান নিমখ আৰু অকণমান দিছোঁ বেকিং পাউডাৰ আৰু এইখিনিতে মই ভালদৰে মিহলাই লওঁ। আৰু ভালদৰে মিহলাই লোৱালৈকে আপোনালোকৰ ভিডিঅ'টোৰ মাজতে এটা কথা কওঁ, মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ সকলোবিলাক কৰি দিব আৰু কাষতে থকা বেল আইকনটোও দবাই দিব যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকে। আৰু এইখিনি মিঠৈখিনি মই পানীখিনি যিহেতুকে অকণ সময় দি পেলাই মই মিক্স কৰি দিছিলোঁ, আপোনালোকে দেখিছিলে। সেইখিনি পানী এতিয়া মই চেকি পেলাই আকৌ ইয়াতে মই দি দিছোঁ। আপোনালোকে মিঠৈ পানীখিনি চেকি দিব নহ'লে বহুত মানে লেতেৰা ওলায়। আৰু এতিয়া মই অলপ অলপকৈ দি থাকিম যিহেতুকে পৰিমাণটো চাই পেলাই দিব লাগিব। আৰু এয়া চাওক ফেটি ফেটি মোৰ এনেকৈ হৈ গৈছে আৰু অকণমান লাগিব বুলি ভাবি মই আৰু অকণমান দি দিছোঁ। আৰু এতিয়া চাওক ভালদৰে এনেকৈ ফেটি ল'ব। অলপ সময় মই ফেটি থাকিব লাগিব গোটেইখিনি যাতে মিক্স হৈ যায়। আৰু এয়া চাওক এতিয়া কেনেকুৱা হ'ব লাগিব মই আপোনালোকক দেখাই আছোঁ। আৰু চাওক এনেকুৱা হৈ গ'লে আপোনালোকে গম পাব যে পিঠাগুড়িটো পাৰফেক্ট হৈ গ'ল। আৰু এইখিনি মই এতিয়া 1 ঘণ্টামানৰ বা 2 ঘণ্টামানৰ কাৰণে থৈ দিব পাৰে। মই 1 ঘণ্টামানৰ কাৰণে থৈ দিম, তাৰপিছতে বনাম। এতিয়া মই আৰু 1 ঘণ্টামানৰ পিছত এয়া চাওক মোৰ এইখিনি ভালদৰে আকৌ উলিয়াই ল'লোঁ আৰু আকৌ এবাৰ মই এনেকৈ লৰাই লৈছোঁ পুনৰবাৰ। আৰু এতিয়া কেৰাহী এখন পাতি দিছোঁ আৰু তাতে দি দিছোঁ মই ৰিফাইন তেল। আৰু এতিয়া মই পিঠাকেইখিনি বনাই ল'ম। আৰু এয়া চাওক মোৰ প্ৰথমটো পিঠা মই দিছোঁ আৰু এয়া চাওক কেনেকৈ ভালদৰে ফুলি আহিছে। এয়া আপোনালোকে দেখিছে কি ধুনীয়াকৈ ফুলি আহিছে। আৰু এটা দি ল'ম যিহেতুকে মই সৰুকৈ বনাইছোঁ, কেইবাটাও দিব পাৰি, কেৰাহীখন যিহেতুকে ডাঙৰ 3টা 4টালৈকে মই দি বনালোঁ। আৰু আপোনালোকে এনেকৈ বনাই চাব, বিহুৰ কাৰণে বহুতেই সোৱাদ হয়। আৰু ইয়াতে আপোনালোকে পিঠাগুড়িখিনিৰ লগত গুৱামুৰিও জইন দিব পাৰে, কিন্তু মই দিয়া নাই কাৰণ বহুতেই ভাল নাপাব পাৰে, সেইকাৰণে দিয়া নাই। আৰু এইকেইটা মই এতিয়া ভালদৰে লৰাই লওঁ। এয়া চাওক পিঠাকেইটা আৰু এইফালে মই আৰু কেইটামান ভাজি ল'লোঁ। এয়া চাওক কেনেকুৱা হৈছে পিঠাকেইটা। এয়া আৰু এনেদৰে আপোনালোকে ঘৰত বনাই খাবচোন, বহুতেই টেষ্টি লাগে। আৰু বিহুৰ কাৰণে ৰেচিপিটো কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু এতিয়া যিখিনি আছে সেইখিনি মই বনাই লওঁ। আৰু ভিডিঅ'টো শেষলৈকে সকলোৱে চোৱাৰ বাবে ধন্যবাদ। আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশাৰে আজিলৈ লৈছোঁ বিদায়।